কিমান পানী হৈ গৈছে একদম। কাৰণ চোৱা তোমাৰ কাৰণে বেলেগ এটাৰ মানে সহায় হ'ব বস্তু। এতিয়া বেটাৰীটো ইয়াত চেয়াৰত তুলি দিছোঁ এনেকৈ। বস্তু হ'ল সেয়া চাওক, নিগনিয়ে মোৰ মানে মিউজিক ছিষ্টেমৰ হেল্ল' এভৰিৱান, ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি বানপানীৰ পৰা। বানপানী চাই আহি আছোঁ ৰাতিপুৱাই পুৱাই একদম মানে পানী ভৰ্তি একদম। জানটো অভাৰফ্ল' পূৰা একদম। আৰু এতিয়া মানে ঘৰ পাবৰে হৈছোঁ। এইটো আমাৰ ৰাস্তাটো চাওকচোন, এইখিনিৰ পৰাই মানে পানী ষ্টাৰ্ট। এইবিলাক বাৰু বৰষুণৰ পানী, এইবিলাক কোনো মানে নদীৰ পানী নহয়। এইবিলাক বৰষুণৰ পানী, মানে ড্ৰেইনৰ অভাৱ আচলতে, সেইকাৰণে মানে পানীবিলাক জমা হৈ যায় একদম। এয়া আমাৰ ঘৰৰ ওচৰৰ অৱস্থা একদম চাওক। এইখন বাইক আহি আছে চাওকচোন, কিমান পানী আছে এইটো আপোনালোকে গম পাব এতিয়া। এইবিলাক চব বৰষুণৰ পানী, চাওকচোন কিমান পানী হৈ গৈছে একদম। আৰু মোৰ ষ্টুডিঅ'টো এবাৰ চাব লাগিব, বস্তুখিনি ওপৰতে তুলি আহিম কিজানি, পানীটো আহিবই খাটাং একদম মানে। চব বস্তুখিনি অলপ ওপৰত তুলি থৈ আহিব লাগিব আজি। মানে কেছটো কি, পানী আহিব বুলি আগে ভাগে মানে চব খুলি থৈ দিলোঁ এইবিলাক। কাৰণ পানীটো উঠিয়ে থাকে, বছৰে বছৰে উঠেই মোটামুটি পানী। চ' এইবিলাক আগে ভাগে মই উঠাই থৈ দিলোঁ, বেটাৰীটো খুলি থৈ দিলোঁ পূৰা একদম। এইবাৰ ইমানো পানী উঠা চান্স নাই, হ'লেও মানে ৰিক্স নলওঁ, চব ওপৰত তুলি থৈ দিছোঁ। ৰিক্স নলওঁ মানে বাকী জেগাবিলাকত পানী হৈ আছে তো, চ' এইটো মানে পানী হোৱাৰ চান্স এটা আছে। চ' এনেকুৱা কৰি এইটো খুলি থৈ দিছোঁ, ইয়াত এইবিলাক থৈ দিছোঁ। পানী আহিলেও এতিয়া মানে বেছি একো প্ৰব্লেম নাই বাৰু। এনেকুৱা ধৰণৰ লাইট চাইট চব বন্ধ হৈ আছে, কাৰণ ইনভাৰ্টাৰটো আঁতি দিছোঁ না, চব বন্ধ হৈ আছে লাইট চাইট। চ' এতিয়া এই বেটাৰীটো তুলি থৈ দিওঁ, এই চেয়াৰবিলাকত থৈ দিওঁ। এতিয়া বেটাৰীটো ইয়াত চেয়াৰত তুলি দিছোঁ এনেকৈ, উপায় নাই নহ'লে কি কৰিম। মানে এইবাৰ পূৰা একদম আগতীয়াকৈ চবখিনি তাৰমানে ৰেডি হৈয়ে লৈছোঁ বানপানী হ'ব বুলি। বৰষুণ দিছে, চব বাগে পানীয়ে পানী হৈ আছে তাৰমানে। বাচ্ছাখিনিতো গম পাইছে বাৰু মানুহখিনি। মানে ঘটনা এটা হ'ল, মানে ষ্টুডিঅ'ত আপোনালোকে লাষ্ট ক্লিপটো যে দেখিছে, এইটো মানে ষ্টুডিঅ'ৰ বস্তুবিলাক যে ওপৰত থৈ আছিলোঁ, মানে পানীটো বাৰু ইফালে নাহিল, এইবাৰ বেলেগ চাইডে ভাঙিল। চ' এইবাৰ বেলেগ চাইডে গ'ল, ইয়াত এইবাৰ নহ'ল পানী তাৰমানে। চ' এইবিলাক চব ঠিক ঠাক কৰি আছোঁ, সেইবিলাক ঠিক ঠাক কৰি দিলোঁ একদম। এইফালে চাওক, ইনভাৰ্টাৰ খুলি থোৱা আছিল, পূৰা লগাই দিলোঁ। এইফালে মোৰ ছেটআপ পূৰা একদম ফ'কাছ কিয় নকৰোঁ। চ' এইবিলাক ফিনিছ কৰি দিলোঁ। চ' এতিয়া মানে কি হ'ল, মানে ক্লাইণ্ট আহি আছে। ক্লাইণ্টে মানে আজি খৰা মোৰ একচুৱেলি প্লেনে নাছিল, সি যদি ভিডিঅ'টো চাই মানে হাঁহি উঠে যায়। মানে এই ফোন কৰি মোক মানে বহুতো কৈ আছে, আজি মানে আহিবই লাগিব, আজি পানী দিবই লাগিব তাৰমানে। চ' বোলো বাদ দিয়ে আৰু যাওঁ। আহি কিনে জল্দি এইখিনি ঠিক কৰি, চ' এতিয়া মানে কামটো কৰিম। সিয়াক ফোন কৰিছোঁ, আহি আছে সি। চ' দেখাম আহিলে কেনেকুৱা ৰেটটো কি, সকলোখিনি দেখাম আপোনালোকক। চ' চাই দিব ভিডিঅ'টো। ইয়াত আৰু মানে এটা বস্তু হ'ল, এয়া চাওক, নিগনিয়ে মোৰ মানে মিউজিক ছিষ্টেমৰ ইয়াত তাঁৰ আছিল, এইবিলাক খুলি থৈ দিছোঁ। এইডাল তাঁৰ দিলে কাটি, মানে কি ক'ম এতিয়া। আৰু এইখিনি মানে ঠিক কৰিব লাগিব, আজি নকৰোঁ বাৰু, আজি থাকক, কালি চাওঁ, কালি ঠিক কৰি ল'ম এইটো। মানে মিউজিকটো নহ'লে অলপমান খালী খালী লাগে মানে। তো এতিয়া ক্লাইণ্ট আহি এইটো ডিজাইন চিলেক্ট কৰিছে ক্লাইণ্টে। কোনোবাৰ বোলে হাতত দেখিছে এইটো, চ' ফটো মাৰি এইটো মোক দিছে ক্লাইণ্টে। চ' এইটো বনাম আজি। ডিজাইন মই প্ৰিণ্ট কৰি দিলোঁ, এইটো ডিজাইন। তো ক্লাইণ্টৰ বডিত ষ্টেনচিল এপ্লাই কৰি দিলোঁ। চ' এইটো মানে এইখিনি হ'ল কমপ্লিট, আৰু এইখিনি অলপমান বাকী আছে। চ' পেইণ্ট কেনে হৈছে? বঢ়িয়া না একদম। আৰু যে তুমি যে এতিয়া যে কথাটো যে ক'লা, কিনকে মানে তুমি কেয়াৰ লৰ এইটোত, কেনেহেন লাগে তোমাৰ ভাৱটো কষ্ট একবাৰ। কাৰণ চোৱা, তোমাৰ কাৰণে বেলেগ এটাৰ মানে সহায় হ'ব বস্তুটো। মই কাৰণ টেটু আৰ্টিষ্টৰ কথা মানে বিশ্বাস কৰা বহুত টান পায় তাৰমানে। ধৈৰ্যটো বহুত কম। এসপ্তাহত ধৰি লও এখনিমান ওলাই গেল, চালটো হিলৰ পিছত মানে কি এখনিতো হিল হলে বহিবাৰে নাই কিজানি, তাৰপিছত নিজে এৰি দিওঁ মানে বস্তুটো। তাৰপিছত আৰু একবাৰ আঁকৰা হয়, এনেকে সেই হৈ যায়।
সেইকাৰণে মনটো কনফিউজ হৈ থাকে বাৰে বাৰে বহে নে নবহে চ' এইটো পূৰা ৰং একদম হা নখেদি উঠে কেতিয়াও নদবা এইটোত মানে স্কিনটো গোটেই নেচাৰেলি উঠি যাব পাৰিবা তাৰপিছত অট'মেটিক হ'ব ঠিক তো ইয়াত এইটোতো কমপ্লিট হৈ গ'ল আমাৰ এইটোতো মই যিমান পাৰি মোৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ এইটো এটা ট্ৰাইবেল ডিজাইন হয় আচলতে তথাপিতো ক্লাইণ্টৰ পচন্দ চ' বনাই দিলোঁ তো এইটোতো ফাইনেল লুক কেনে লাগছে এইটোতো বঢ়িয়া ঠিকে আছে আছে আপোনালোকৰ এইটোতো কেনেকুৱা লাগিছে চ' এতিয়া এইটো কমপ্লিট হৈ গ'ল এতিয়া মই এইবিলাক অলপমান ঠিক ঠাক কৰি লওঁ এইবিলাক চব চেদেলি বেটেলি হৈ আছে চব এইবিলাক ঠিক ঠাক কৰি লওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে এড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰলৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'